ডি নামৰ লোকে যাক ভাল পায় অন্তৰৰ পৰা ভাল পায়। তেওঁলোকে প্ৰেমৰ ওপৰত অধিক বিশ্বাসী হয়, লগতে প্ৰেমত তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত ডি নামৰ লোকৰ প্ৰেমৰ সম্পৰ্কে আমি কথা পাতিম। তো এতিয়ালৈ যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টাৰ আইকনটো বজাই দিয়ক, যাতে নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি সোনকালে লাভ কৰে। এতিয়া আহক, সময় নষ্ট নকৰি আমি কথা পাতোঁ ডি নামৰ লোকৰ প্ৰেমৰ সম্পৰ্কে কিছু কথা। ডি নামৰ লোকে যাক ভাল পায় অন্তৰৰ পৰা ভাল পায়, আৰু বহুতে কেতিয়াবা তেওঁলোকৰ এই সৰলতাৰ সুযোগ লয়। সেইকাৰণে এই সম্পৰ্কে অলপ সাৱধানে চলিব লাগে। ডি নামৰ লোকসকলে অধিক কষ্ট কৰিব পাৰে, আৰু এই কষ্ট কৰিব পৰা গুণটোৰ কাৰণে তেওঁলোকে নিজৰ মান সন্মান লগতে বহুত টকাৰো অধিকাৰী হয়। ডি নামৰ লোকে নিজৰ প্ৰেমিক বা প্ৰেমিকাক কেতিয়াও বিশ্বাসঘাতকতা নকৰে। এওঁলোকে নিজেও মিছা নকয় আৰু বেলেগে মিছা ক'লেও বহুত বেয়া পায়। ডি নামৰ লোকে যেতিয়া প্ৰেমত পৰে তেতিয়া তেওঁলোকে প্ৰেমিক প্ৰেমিকাৰ কথা অধিক চিন্তা কৰে, লগতে যেন ভালপোৱাৰ বাহিৰে পৃথিৱীখনত আন সকলো পাহৰি গৈছে তেনেকুৱা হোৱাও দেখা যায়। ডি নামৰ লোকসকল প্ৰেমৰ ক্ষেত্ৰত বহুত ৰোমান্টিক হয়, আৰু কেতিয়াবা এই অধিক ৰোমাঞ্চৰ কাৰণে এওঁলোকে নিজৰ বন্ধু বান্ধৱীৰ পৰাও আঁতৰত থাকি প্ৰেম সাগৰত ডুব গৈ থাকে। ডি নামৰ লোকসকলৰ এটা অসাধাৰণ পাৰ্চনেলিটি থাকে। এওঁলোক অধিক আত্মবিশ্বাসীও হয়, কিন্তু প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ ক্ষেত্ৰত এওঁলোকে অলপ সংকোচ কৰা দেখা যায়। সংকোচ কৰিলেও ডি নামৰ লোকসকলে শেষত সঁচা ভালপোৱা পাবলৈ সক্ষম হয়। কিছুমানৰ ক্ষেত্ৰত আকৌ ডি নামৰ লোকসকলে প্ৰেমৰ প্ৰস্তাৱ দিম বুলি ভাবি থাকোঁতেই বহুত দেৰি হৈ যায়, যাৰ বাবে কেতিয়াবা এওঁলোকৰ প্ৰেম নিজৰ হাতৰ পৰা বেলেগৰ হাতলৈও গুচি যোৱা দেখা যায়। ডি নামৰ লোকসকলে নিজৰ পাৰ্টনাৰক যথেষ্ট মৰম কৰে আৰু বিশ্বাস কৰে, কিন্তু কিছু কিছু ক্ষেত্ৰত প্ৰায়ে তেওঁলোকৰ মাজত কাজিয়া সৃষ্টি হোৱাও দেখা যায়। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি আপুনি কাৰোবাক সঁচাকৈ ভাল পাই পাইছে জীৱনত, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ভেৰি মাছ।